ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি, প্ৰতিজন মানুহৰ বুকুৰ আপোন, সকলোৰে আদৰ্শ, মিছাইল মেন নামে পৰিচিত ডক্টৰ এপিজে আব্দুল কালামক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। তেনে এজন ব্যক্তিৰ আজি 5টা অনুপ্ৰেৰণামূলক বাণী কম, তো চাই থাকক মোৰ চেনেল ডিছকাছ অফ অল মেটাৰ্ছ। মোৰ মৃত্যুত বন্ধ ঘোষণা নকৰিবা, বৰঞ্চ এটা দিন বেছিকৈ কাম কৰা যদি মোক সঁচাকৈ ভাল পোৱা। জীৱনৰ জটিলতা তোমাক ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ ইয়াৰ দ্বাৰা তোমাৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষা কৰিবলৈ সুযোগ দিয়ে। মই ধুনীয়া ব্যক্তি নহয়, মই কাৰোবাৰ সহায়ৰ বাবে হাত এখন আগুৱাই দিব পাৰোঁ। সৌন্দৰ্য অন্তৰত থাকে, মুখমণ্ডলত নহয়। জটিল কামতেই বেছি আনন্দ পোৱা যায়। সেয়ে সফলতাৰ আনন্দ লাভ কৰাৰ বাবে মানুহৰ কাম জটিল হোৱা উচিত। তুমি তোমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰিবা, কিন্তু তুমি তোমাৰ অভ্যাস পৰিৱৰ্তন কৰিব পাৰিবা, আৰু তোমাৰ অভ্যাসেই নিশ্চিতভাৱে এদিন তোমাৰ